এই কাহিনীটোৰ ষ্টাৰ্টিং এনেকুৱা এখন চহৰৰ পৰা য'ত ধনী আৰু দুখীয়া মানুহ একেলগে থাকে। কিন্তু ধনী মানুহবিলাকে দুখীয়া মানুহৰ লগত থাকিবলৈ ভাল নাপায়। সিহঁত বহুত হাই ষ্টেণ্ডাৰ্ড আৰু সিহঁতে দুখীয়া মানুহবোৰক একো বুলিয়ে নাভাবে। এই কাহিনীটো এইখন চহৰতে থকা এজন মানুহ 18ৰ ওপৰত। তেওঁ নিজৰ মাকৰ লগত থাকে। তেওঁ কমেডি বহুত ভাল পাইছিল আৰু তেওঁ মনে মনে বিচাৰিছিল যে তেওঁ এজন বহু ভাল কমেডিয়ান হ'ব। তেওঁৰ আইডিয়েলজন এজন বহু ডাঙৰ কমেডি শ্ব' হোষ্ট আছিল। তেওঁ কৈছিল যে ময়ো এদিন তেওঁৰ শ্ব'ত তেওঁৰ লগত থাকিম। তেওঁ এই কাৰণে বহুত কষ্ট কৰিছিল। তাৰ পিছতে আমি 18ক দেখোঁ যি কোম্পানীৰ এডভাৰটাইজমেণ্টৰ কাৰণে এখন চাইনবোৰ্ড লৈ ৰাস্তাত থিয় দি আছিল। তেতিয়া কেইটামান বদমাছ ল'ৰা আহি তেওঁৰ বহুত জোকাইছিল আৰু চাইনবোৰ্ডখন লৈ দৌৰি আছিল। 18 ইয়াতে জোকাৰ হৈ আছে। তেওঁ সেই ল'ৰাকেইজনৰ পিছে পিছে দৌৰি আছে সিহঁতৰ পৰা চাইনবোৰ্ডখন ল'বৰ বাবে। আৰু সিহঁতে 18ক বহুত দৌৰাইছিল আৰু সেই চাইনবোৰ্ডখন 18ৰ মুখত মাৰি দিলে আৰু চাইনবোৰ্ডখন ভাঙি যায়। তাৰপিছত সিহঁতে 18ক বহুত মাৰে। 18ৰ বহুত দুখ লাগে আৰু চিধাই বছৰ ওচৰলৈ যায় আৰু সকলো কথা কৈ দিয়ে। কিন্তু বছে তেওঁৰ ওপৰত বিশ্বাস নকৰি উল্টা গালিহে পাৰে আৰু দৰমহা নিদিওঁ বুলি কয়। 18ৰ সাহসৰ বহুত কম আছিল, সেইকাৰণে সি একো ভালকৈ ক'ব নোৱাৰিলে। তেওঁ তাৰ পাছত দুখী হৈ বাহিৰলৈ ওলাই যায় আৰু ভাবে যে মই ইমান বেয়া মানুহ, কোনেও মোক বিশ্বাস নকৰে। তেওঁ নিজৰ ঘৰলৈ উভতি আহে আৰু নাচিবলৈ আৰম্ভ কৰে। ইয়াতে আমি দেখা পাওঁ যে তেওঁৰ বডিটো বহুত দুৰ্বল। পিছদিনা 18 এজন বন্ধু লগ পায় আৰু সেই ঘটনাটোৰ বিষয়ে বন্ধুজনক সকলো কথা কয় আৰু বন্ধুজনে এই বুলি কয়, এইটো বহুত বেয়া কথা হৈছে, তুমি নিজৰ সুৰক্ষা কৰিব লাগিছিল। ইয়াৰে পিছত 18ক এটা গান দিয়ে আৰু কয়, ইয়াক তুমি কাষত ৰাখিবা, বিপদৰ সময়ত কামত দিব। 18 ল'বলৈ মানা কৰি দিয়ে, কিন্তু সেই বন্ধুজনে জবৰদস্তি গানটো দিয়ে। ইয়াৰে পিছত 18 নিজৰ ঘৰৰ যাবলৈ ওলাই পৰে। তেওঁ বাছত থাকোঁতে আগত এটা সৰু ল'ৰা বহি আছিল আৰু ল'ৰাটোক হহাবলৈ চেষ্টা কৰি আছিল আৰু ল'ৰাটোৱে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। তেওঁৰ মাকে খং উঠি 18ক কৈছিল যে ইয়াৰ পৰা আঁতৰ হ, আমনি কিয় কৰি আছা? সেই কথাটো 18 শুনি হাঁহিবলৈ ধৰিলে। ইনফেক্ট আমাক কোৱা হৈছিল যে 18ৰ কিবা চিৰিয়াছ চাইকলজি ইছ্যু হৈ যায় আৰু হাঁহিটো কণ্ট্ৰল কৰিব নোৱাৰে। পিছত বহি থকা তিৰোতাজনীক এখন কাৰ্ড দিয়ে য'ত তেওঁৰ বেমাৰটোৰ বিষয়ে লিখা আছিল। ঘৰলৈ আহি মেডিচিন ল'ব ধৰে। ইনফেক্ট তেওঁ বহুত দুখীয়া আছিল। এই ঔষধবোৰ বহুত দামী আছিল। তেওঁ চৰকাৰী মেডিচিন চেণ্টাৰৰ পৰা এই দবাবোৰ ফ্ৰীতে লৈছিল। তেওঁ এদিন তেওঁৰ চাইকাট্ৰিষ্টজনীৰ ওচৰলৈ গ'ল আৰু তাইক কৈছিল, মোক তুমি ডায়েৰীখন দিয়া য'ত তুমি কি কি লিখি আছা। তেওঁ ডায়েৰীখন খোলে আৰু এয়া লিখা আছিল যে মই এনেদৰে মৰিব ইচ্ছা নাই, যেনেদৰে মই জীৱন কটাইছোঁ। তাৰপিছত 18 ঘৰলৈ গ'ল আৰু মাকে সুধিলে, থমাছৰ পৰা কিবা চিঠি আহিছে নেকি? 18 কৈছিল নাই অহা। থমাছ এই মুভিখনত এজন বিজনেছমেন আৰু বহুত ধনী ব্যক্তি। 18ৰ মাকে কৈছিল, যদি থমাছে আমাৰ অৱস্থাৰ বিষয়ে গম পায় তেন্তে নিশ্চয় হেল্প কৰিব। পিছদিনা 18 ৰাস্তালৈ যাওঁতে এজনী ছিংগল মাদাৰ লগ পালে যাৰ লগত এজনী সৰু ছোৱালীও আছিল। তাইক 18ৰ বহুত ভাল লাগিল। কিন্তু 18 ঘৰলৈ উভতি আহিল। ইয়াত তেওঁৰ মাকে আকৌ সেই চিঠিখনৰ কথাকে সুধিল। তেতিয়া 18 কৈছিল, তেওঁৰ লগত আমাৰ কি কাম, তেওঁ আমাক কিয় হেল্প কৰিব? পিছদিনা আমি দেখোঁ যে সেই ছিংগল লেডি 18ৰ ঘৰ আহি ওলাল আৰু কয়, মই কিছু সময়ৰ পৰা লক্ষ্য কৰি আছোঁ তুমি মোৰ পিছা কৰি আছা। তেতিয়া 18 কয়, তোমাক মোৰ বৰ ভাল লাগে। তেতিয়া সেই ছোৱালীজনী হাঁহিবলৈ ধৰিলে আৰু সিহঁত দুয়োৰ মাজত বন্ধুত্ব হৈ গ'ল। 18ৰ কাৰণে আৰু এটাৰ পৰা জকাৰৰ অফাৰ আহিল। সেইটো চিলড্ৰেন হস্পিটেল আছিল। তেতিয়া 18 তাত গৈ নাচিবলৈ ধৰিলে। তাৰ পকেটৰ পৰা গানটো ওলাই পৰিল আৰু সকলোৱে ভয় খালে আৰু ষ্টাফে হতাশ হৈ পৰিল যে তাৰ তাত গান ক'ৰ পৰা। এইটো কথা চাৰিওফালে বিয়পি পৰিল আৰু তেওঁক এই চাকৰিটোৰ পৰাও ওলাই দিল। 18 বছক ফোন কৰি ক'লে যে এইটো তই গানে। বছে ক'লে, মিছা নক'বা, তোমাৰ বন্ধুই মোক সকলো কৈছে, তুমি নিজেই তাৰ পৰা বন্দুক লৈছা। ইয়াতে 18 আকৌ এবাৰ দুখী হৈ পৰে আৰু বন্ধুজনে তাকতো জবৰদস্তিয়ে গানটো দিছিল। এইবাৰ আমাক দেখুওৱা হৈছে যে 18 ট্ৰেইনত ঘৰত যাই আছে। তাতে 3টা বিজনেছমেনো আছিল। সিহঁতে ট্ৰেইনত থকা এজনী ছোৱালীক জকাই আছিল আৰু 18 ইয়াত বেমাৰটোৰ কাৰণে হাঁহিবলৈ ধৰিলে। কিন্তু সিহঁত তিনিওজনে ভাবিছিল যে সিহঁতৰ ওপৰত হাঁহি আছে। তেওঁলোকে 18ক ইমান মাৰে যে 18ৰ মুখেৰে তেজ ওলাই গ'ল। 18 নিজৰ বেমাৰটোৰ কথা ক'বলৈ বিচাৰিছিল যদিও সিহঁতে একো ক'বলৈ চান্সে দিয়া নাছিল। 18ৰ খং উঠি গ'ল আৰু গানটো উলিয়াই তিনিওকে গুলী মাৰি দিলে। সি তাৰ পৰা এই বুলি ভাবি পলাই গ'ল যে সি 3টা মানুহ মাৰিছে। প্ৰথমতে সি ভয় খাইছিল যদিও কিন্তু হঠাতে সি নাচিবলৈ ধৰিলে। এনেকুৱা লাগিল যে সি বহুত সুখী যেন লাগিল আৰু তাৰ মনটো বহুত ভাল যেন লাগিল। 18 ঘৰ আহোঁতে টিভিত নিউজ চলি আছিল আৰু তাতে থমাছে কৈ আছিল যে যি 3জনৰ মাৰ্ডাৰ হৈছে সেইকেইজন মোৰ মানুহ আছিল। সিহঁতক কোনোবা জোকাৰে মাৰিছে। দুখীয়া মানুহবোৰ সেই 3জন মানুহৰ মৃত্যু হোৱাৰ বাবে বহুত সুখী হৈছিল আৰু তেওঁলোক জোকাৰৰ লগত আছিল, কিয়নো তেওঁলোক জোকাৰৰ ৰূপত ধনী মানুহৰ ওপৰত ষ্ট্ৰাইক দি আছিল। পিছত 18 নিজৰ চাইকাট্ৰিষ্টৰ ওচৰলৈ গৈছিল। তাই কৈছিল, আজি আমাৰ শেষৰবাৰৰ কাৰণে লগ হ'লোঁ, কিয়নো চৰকাৰে আমাক সাহায্য দিবলৈ বন্ধ কৰিছে। এতিয়াৰ পৰা ফ্ৰী চিকিৎসা কৰিব নোৱাৰিম। তাৰ পিছত 18ক এখন কমেডি ষ্টেজত দেখুওৱা হৈছিল য'ত তেওঁ কমেডি শ্ব' কৰি আছে আৰু
তেওঁ মানুহক খুৱাব পৰা নাছিল আৰু তেওঁ টেনশ্যনত পৰি জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু তেওঁৰ চব বেয়া হৈ গৈছিল। দিন পাছত অথৰে টিভি চাই আছিল আৰু অথৰে ভাল পোৱা সেই কমেডি চেনেলত টিভি শ্ব' চাই আছিল। সি বহুত গুৰুত্ব দি এই টিভি শ্ব'খন চাই আছিল। অথৰৰ সেই বেয়া হোৱা কমেডি শ্ব'খন দেখুৱাই সেই আইডিয়েলজনে হাঁহি আছিল। অথৰে ভাবিছিল তেওঁ আইডিয়েলজনে তেওঁক এনেকৈ ঠাট্টা কৰে, তেওঁ তাৰ পৰা কি ইনস্পিৰেশ্যন ল'ব। এতিয়া অথৰে কি কৰিব, তেওঁক মাৰিব নে অথৰৰ আকৌ এবাৰ মনটো দুখী হ'ব। চাওক নেক্সট পাৰ্টত। ভিডিঅ'টো ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব।